প্ৰশ্নটোত কৈছে 4x 5 plus 1 is equal to 7 equal to 15 তেন্তে আমাক কি কৈছে xৰ মান ওলাব কৈছে আমি প্ৰথম কি কৰিম ভেৰিয়েবল বিলাক একফালে লৈ আহিম ভেৰিয়েবল মানে হল 4x টো আমি হেইফালে পঠাই দিম আৰু 7 আৰু 15 দুটা আছে আমি লেফট সাইডত লৈ আহিম the 1 minus হ'ব যদি আমি 15/7 টো ৰাইট সাইডত লেফট সাইডত আনো মাইনাস হ'ব আৰু 4x টো এইফালে গলে এইটো মাইনাস হ'ব minus 4x ঠিক আছে ইয়াৰ যদি আমি লসাগু লওঁ 15 থাকিব লসাগু একৰ তলত একো নাই মানে 1 আছে 1 দি যদি 15 পূৰণ কৰো 15 পাম আৰু 15 দি 15 গলে 1 এটা minus 4x আৰু ওপৰত 4x তলত 5 এনেকৈ আছে 15 পৰা 7 গলে আমি 8 পাম আৰু তলত 15 থাকিব এইফালে minus 4x আৰু তলত 5 এটা বজ্ৰপূৰণ পদ্ধতি অৱলম্বন কৰিম বজ্ৰপূৰণ কৰিলে 5 দি 8ক পূৰণ কৰিলে 40 পাম আৰু 15 দি 4ক যদি পূৰণ কৰো 60x হ'ব কিন্তু মাইনাস থাকি যাব আৰু যদি আমি x টো এইফালে ৰাখিম 40 তলত আমাৰ 60 আহিব আৰু x টো এইফালে থাকিব minus x না ৰাখিলে হ'ব কিন্তু x ৰাখি দি minus del 60 তলত লৈ আহিম আৰু এইটো যদি আমি ভালকৈ কাটাকাটি কৰো 3/2 হ'ব আমাৰ आंसर x ৰ ভ্যালু এইটোই হ'ব এইটো হ'ব আমাৰ आंसर মাইনাস ডাল তলত আছে মানে ওপৰতে থাকে এটা সংখ্যাৰ 5/4 অংশ সংখ্যাটোৰ 3/2 অংশতকৈ 6 বেছি সংখ্যাটো নিৰ্ণয় কৰা ঠিক আছে আমি সংখ্যাটো নিৰ্ণয় কৰিম এটা সংখ্যা আমি x ধৰো ঠিক আছে এটা কি হৈছে সংখ্যাটোৰ মানে x ৰ মানে x তো পূৰণ হৈ আছে মানে x ৰ 5/4 অংশ ঠিক আছে আগো গৈছে সংখ্যাটোৰ মানে এইটো পূৰণ যোনটো হৈ আছে 5/4 into x এইটো সংখ্যাটোৰ 3/2 অংশ মানে ইয়াতো x হ'ব তাৰ মানে এইটোই সংখ্যা না এইটো 2/3 অংশ 6 বেছি ঠিক আছে 6 বেছি মানে ভাল কৰি উনক এটা সংখ্যাৰ 5/4 অংশ সংখ্যাটোৰ মানে এই টোটাল সংখ্যাৰ 3/2 অংশৰ 6 বেছি এইটো কৈছে এই কোৱেশ্চন এনেকৈ হল x টো ওপৰত গৈ পূৰণ হ'ব সমান এইটো x ওপৰত গৈ পূৰণ হ'ব +6 আৰু x বিলাক এক সাইডত লৈ আহো সমানৰ এইফালে লৈ আহো x বিলাক তেন্তে এইফালে আনিলে বিয়োগডাল আহি যাব এইটো বিয়োগ হ'ব আৰু +6 তো এইফালে 6 এ থাকিব আৰু 5 আৰু 3 ৰ এলসিএম যদি লও আমি 5 3 গুণ 15 পাম আৰু 5 দি 15 ক 3 বাৰ 3 4 গুণ 12x - 3 দি 15 ক 5 বাৰ 5 2 গুণ 10x আৰু 6 ওপৰতে থাকিব ইয়াৰ 12x ৰ পৰা 10x আমি মাইনাস কৰো 2x পাম আৰু 15 টো তলতে থাকিব আৰু এইফালে 6 আছে আৰু এই 15 টো সমান এইফালে গৈ পূৰণ হ'ব 6 ৰ লগত 6 15 গুণ কিমান হ'ব 90 আৰু 2 তো এইফালে পূৰণ হৈছে এইফালে গৈ হৰণ হ'ব তেন্তে x ৰ মান আমি 90 ক যদি হৰণ কৰো 2 ৰে 45 পাই যাম এই 45 টো হ'ব আমাৰ কারেক্ট आंसर x ৰ মান আমাৰ 45 এইটো হ'ব आंसर যদি ভিডিওটো বুজা নাই ৰি কৰি চাব বুজি যাব এটা ক্ৰিকেট মেচত এজন খেলুৱে 9টা ইনিংছৰ গড় ৰান 58 ৰান 61 ৰ গড় বনাবলৈ তাক আৰু কিমান ৰান কৰিব লাগিব 10তম ইনিংছত আমি জানো যে গড় উলাবলৈ আমি যিমান গড় দিয়া আছে তাৰ লগত আমি মাল্টিপ্লাই কৰি দিও আমাক দিয়া আছে 9টা ইনিংছৰ শর্ট লিখি দিলো IN 58 রান ঠিক আছে তেন্তে আমি জানো যে 9 into 58 কৰি দিম এটো এভারেজ 58 ৰ লগত পূৰণ কৰি দিম তেন্তে আমি 522 পাম তেন্তে কৈছে যে 10তম ইনিংছত 61 ৰ গড় বনাবলৈ তেন্তে 9 into 58 যেনেকৈ কৰি দিলো
তেন্তে ডাইৰেক্ট 10তম মানে 10টা ইনিংছত 61ৰ গড় বনাবলৈ ঠিক আছে 10 * 61 কৰি দিলোঁ 10 * 61 আমি কিমান পাম 10 * 61 আমি 610 পাম এটা ইয়াৰ পৰা যদি আমি ডাইৰেক্ট এটা মাইনাস কৰি দিওঁ 6110 ৰ পৰা 522 আমি কিমান ৰান কৰিব লাগে এইটো আমি ডাইৰেক্ট পাই যাম 88 ৰান যদি কৰে তাৰ 10তম ইনিংছত 61 ৰ গড় হৈ যাব আপুনি পৰীক্ষা কৰি চাব পাৰে আৰু এইটো হয় আমাৰ আনসাৰ প্ৰশ্নটো টাইম এণ্ড ওয়াৰ্কৰ হয় এ কোনো এটা কাম অকেলে 60 দিনত কৰিব পাৰে আৰু বিৰ সহায় লৈ তেওঁ 30 দিনত কামটো সম্পূৰ্ণ কৰে তেন্তে বিৰ অকলে কামটো কৰিবলৈ কিমান সময় লাগিব প্ৰশ্নটো দিয়া আছে আমাৰ তেন্তে এৰ কিমান দিন লাগে এইটো আমি চাওঁ এৰ আমাৰ লাগে এটা কাম কৰিবলৈ 60 দিনত এই কামটো কৰিব পাৰে ঠিক আছে 60 ডেজত আৰু বিৰ সহায় লৈ মানে a + b মানে বিৰ সহায় লৈ এই কামটো 30 দিনত কৰিব পাৰে 30 ডে ঠিক আছে এতিয়া কিমান দিনত কৰিব পাৰে 60 ডেজ আৰু 30 ডেজত ভালকৈ চাব 60 ডেজ আৰু 30 ডেজ আৰু যদি আমি 60 আৰু 30 যদি লসাগু লওঁ এই দুটাৰ লসাগু আমি কিমান পাম 60 এ পাম লসাগু লৈ চাব তেন্তে 62 কাৰ আছিল 62 আছিল আমাৰ এৰ কাম আৰু a + b আমাৰ 30 আছিল তেন্তে 60 এৰ 60 আছে তেন্তে 60টা কাম কৰিবলৈ কিমান দিন লাগিব এদিন লাগিব আৰু a + b ৰ কাম 30 এদিনৰ তেন্তে 2 লাগিব 30 * 2 = 60 তেন্তে ক্ষমতা আমি ওলালো ক্ষমতাটো এৰ ক্ষমতা 1 আৰু a + b ৰ ক্ষমতা আমাৰ 2 a + b = 2 ঠিক আছে এৰ ক্ষমতা 1 a + b ৰ 2 এটা মুঠ কাম কিমান আছে 60 তেন্তে a + b 2 হলে a অকল b অকল কিমান হ'ব b 1 হ'ব কিবা 1 + 1 কৰি 2 হৈছে a আৰু b ৰ তেন্তে b ৰ 1 হলে 60টা কাম কৰিবলৈ কিমান দিন লাগিব b ৰ এক দিনত এটা কাম কৰে তেন্তে 60টা কাম কৰিবলৈ কিমান দিন লাগিব 60টা কাম কৰিবলৈ নিশ্চয় 1 দি যদি আমি 60 ভাগ কৰো 60 দিনেই লাগিব নিশ্চয় বুজিছে অংকটো তেন্তে 60 দিনেই লাগিব বি কাম কৰিবলৈ এইটো হেৱা